নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই বনাব ওলাইছোঁ ছাগলীৰ মাংস। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই মিক্সিৰ বাতি এটাত পিঁয়াজখিনি ভালদৰে সৰু সৰুকৈ কাটি লৈছোঁ। লগতে বিলাহী, আদা, নহৰু আৰু শুকান জলকীয়াৰে পেষ্টটো বনাই লৈছোঁ। এতিয়া মই প্ৰেছাৰ কুকাৰ এটা গৰম হ'বলৈ দিছোঁ। প্ৰেছাৰ কুকাৰটো গৰম হৈ গৈছে। ইয়াত এতিয়া মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি ভালদৰে গৰম হ'ব লাগিব। এয়া মিঠাতেলখিনি গৰম হৈ গৈছে। এতিয়া আমি ইয়াত আলুখিনি ভাজি ল'ম। আলুখিনি ভালদৰে ৰঙা পৰাকৈ ভাজি ল'ব লাগিব। এয়া মোৰ আলুখিনি ভজা হৈ গৈছে। এতিয়া মই আলু ভজা তেলখিনিতে পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনিৰ লগতে দালচেনি, ইলাচি, লং আৰু তেজপাত একেলগে ভাজি ল'ম। পিঁয়াজখিনি অলপ ৰঙা পৰালৈ ভাজি থাকিব লাগিব। এয়া মোৰ পিঁয়াজখিনি ভাজা হৈ গৈছে। এতিয়া মই ইয়াত মাংসখিনি দি দিছোঁ। লগতে বনাই থোৱা পেষ্টখিনিও দি দিছোঁ। সোৱাদ অনুসৰি নিমখ, হালধি পাউডাৰ দি মাংসখিনি ভালদৰে লৰাই লৈছোঁ। জুইটো হাই ফ্লেমত ৰাখি মাংসখিনি এনেদৰে ভাজি ল'ব লাগিব ভালকৈ। এনেদৰে এখন ঢাকনিও ব্যৱহাৰ কৰিছোঁ। এতিয়া মই মাংসখিনিত জিৰা, ৰেড চিলি, ধনিয়া আৰু মিট মছলা দি ভালদৰে আকৌ লৰাই লৈছোঁ। এয়া মোৰ মাংসখিনি ভাজা হৈ গৈছে। এতিয়া মই ইয়াত পানী দি দিছোঁ। এতিয়া মই মাংসখিনি ভাজি ৰখা আলু কেইপিচ দি দিছোঁ।
লগতে নৰসিংহৰ পাত কেইটামানো দি দিছোঁ। নৰসিংহৰ পাতৰ ফ্লেভাৰটো ধুনীয়া আহে। এতিয়া কুকাৰৰ ঢাকনিখন লগাই দিছোঁ। জুইটো হাই ফ্লেমত ৰাখি এটা চিটি আহিবলৈ দিম। তাৰপাছত ল' ফ্লেমত ৰাখি মাংসখিনি উতলিবলৈ দিম। ঢাকনিখন খুলিও অলপ উতলিবলৈ দিম। এয়া মোৰ মাংস ৰেডি হৈ গৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।